অফিচৰ পৰা আহি থাকোঁতে ফোন এটা আহিল, আজি ভাতটো আমাৰ লগতে খাবা। আহি পাই ৰুমত দেখিছোঁ ৰাইজসকল ফটো মৰাত ব্যস্ত। আজি বোলে আমাৰ ফেয়াৰৱেল, সিহঁতি হেনো আমাৰ ফেয়াৰৱেল পাতে। আচলতে আমি একেটা কেম্পাছতে থাকোঁ। সিহঁতি অহা বেছি দিন হোৱা নাই, বৰ সোনকালে সিহঁতি আপোন হৈ গ'ল। বায়েক ভায়েকৰ সম্পৰ্ক এটা বৰ ধুনীয়াকৈ গঢ় লৈ উঠিল। কিন্তু আমাৰ এতিয়া যাবই হ'ল। চিনাকি হোৱাৰ পৰা প্ৰতিটো কামতে সিহঁতি আমাক সহায় কৰে। অলপ মনটো বেয়াও লাগিছে, উপায়তো নাই, যাবতো লাগিবই। সিহঁতক চিনাকি কৰিব থাকিয়েই গৈছিল। চাহ লৈ যে আহিছিল সি উদয়, আমাৰ সকলোতকৈ সৰু। এফালে মাংস বনোৱাজন হৈছে প্ৰবাল আৰু আমাক লৈ ভাষণ দিয়াজন বিতুপন। মাজতে আমাক গিফ্ট এটাও দিলে। এইটো পিছে গিফ্ট নহয় দেই, সিহঁতৰ আমালৈ থকা মৰম। এই মৰমবোৰ, আন্তৰিকতাবোৰ যেন সদায় এনেকৈ থাকি যায়। অৱশেষত হাঁহি ধেমালিৰ মাজেৰে 12টা বজাত ভাত খালোঁ। এইপিনে বিতুপনে হেনো নিয়ম কানুনৰ মাজেদিহে আমাক ভাত দিয়ে। সিহঁতি আমাক ফেয়াৰৱেল নহয়, কইনা ভাত খোৱাহে পাতিলেগৈ। সিহঁতৰ এই মৰম আন্তৰিকতাবোৰ বাবে বহুত বহুত ধন্যবাদ। সিহঁতি যেন সদায় ভালে থাকে। আজিলৈ আহিছোঁ দিয়ক।